মাজত এনেকুৱা কিছুমান মাক আছে, সকলো বুলি কোৱা নাই, এনেকুৱা কিছুমান মাক আছে যিয়ে নিজৰ সন্তানে হাজাৰ বেয়া কৰিলেও উচ্চ সুৰত গৌৰৱেৰে আনৰ আগত ফিতাহী মাৰি ফুৰে। আৰু যি সন্তানে নিজৰ পিতৃ মাতৃকে দা লাঠি লৈ কোবাই কাটিবৰ কাৰণে খেদি ফুৰে, সেই সন্তানক বা সেই সন্তানে যদি আন নাৰীক যদি বা আন মানুহক যদি বেয়াকৈ ব্যৱহাৰ কৰে, মাকে খুব ফূৰ্তি পায় আৰু গৌৰৱেৰে ইমূৰৰ পৰা সিমূৰলৈ গাই ফুৰে, মোৰ ল'ৰাটোৱে এনেকুৱাকৈ ক'লে নহয়, মোৰ ল'ৰাটোৱে তেনেকুৱাকৈ কৰিলে নহয়, যেনিবা একেবাৰে বিশ্ব ৰেকৰ্ড কৰি আহিছে, সমাজৰ যেনিবা খুব ভাল কাম কৰি আহিছে। আৰু মাকে খুব গৌৰৱেৰে আনৰ আগত গাই ফুৰে, মোৰ ল'ৰাই এনেকুৱা কৰিলে, মোৰ ল'ৰাই তেনেকুৱা কৰিলে। সঁচা কথা কেতিয়াও লুকাই নাথাকে, এইটো সঁচা কথা। আৰু নিজৰ সন্তানে ভুল কৰিছে, সেইটো নিজৰ সন্তানক ক'ব লাগে যে এইটো ভুল হৈছে, আঙুলিয়াই দিব লাগে, এইটো ভুল হৈছে। কিন্তু আনক বেয়াকৈ কৈ, আনক বদনাম কৰি, এনেধৰণে বিভিন্ন মিছা বদনাম দি, বেয়া নাম দি একো নাপায়। নিজৰ সন্তানটোক যিমান পাৰে আপুনি আৰু অলপ বেয়া কৰিবৰ কাৰণে আপুনি উৎসাহহে দিছে তাক। সেইটো নিজৰ পিতৃ মাতৃ হৈ কিনি নিজে সচেতন হ'ব লাগে।